নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে বিভিন্ন খবৰ আজি হৈছে 1 মে ভাৰতৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা লৈছে বিভিন্ন খবৰ এনে খবৰ নিতে চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক কাগজ কা বেলটো প্ৰেছ কৰক আৰু এটা লাইক দি উৎসাহ দিয়ক ৰাজস্থানৰ মুখ্যমন্ত্ৰী কৰোনাত আক্ৰান্ত কোভিড আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট বৃহস্পতিবাৰে কোভিডত আক্ৰান্ত হয় মুখ্যমন্ত্ৰীগৰাকীৰ দেহত কোভিডৰ কোনো লক্ষণ নাই বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বৰ্তমান কোভিড প্ৰটকল মানি হোম কোৱাৰেণ্টাইনত থাকিব মন্ত্ৰীগৰাকী কৰোনাত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ত্ৰিপদ চৌধুৰীৰ মৃত্যু গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে অসমৰ বাহিৰলৈ গৈছিল ত্ৰিপদ চৌধুৰী উভতি হোৱাৰ পিছতে আক্ৰান্ত হৈছে কোভিডত শেহতীয়াকৈ কোভিডৰ নিগেটিভ আহিছিল চৌধুৰীৰ প্ৰথমে বঙাইগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিল্পীগৰাকীক তাৰ পিছতে উন্নয়ন চৰকাৰৰ বাবে শিল্পীগৰাকীক লৈ অহা হয় গুৱাহাটীলৈ মাজুলীত উপস্থিত হৈছে অতুল বৰা অসম বিধানসভাৰ ফলাফললৈ মাজত মাত্ৰ এটা দিন বাকী থকা সময়তে গোবিন্দৰ আৰ্থিক বিচাৰি মাজুলীত কৃষিমন্ত্ৰী তথা অৱগৰ সভাপতি অতুল বৰা উপস্থিত হয় বৃহস্পতিবাৰে পুৱা 10:30 বজাত মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত উপস্থিত হৈ গোবিন্দ মহাপ্ৰভুৰ ওচৰত সেৱা ল'লে অসম গণ পৰিষদ সভাৰ তথা কৃষিমন্ত্ৰী অতুল বৰা দেশত কোভিডৰ ভেকচিনৰ বিনামূলীয়া কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ ট্ৰেড ইউনিয়নৰ সমগ্ৰ দেশতে কোভিড ভেকচিনৰ প্ৰদানৰ কাৰ্যসূচী বিনামূলীয়া কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনালে দেশৰ 10টা ট্ৰেড ইউনিয়নে প্ৰধানমন্ত্ৰী মোদীলৈ এক পত্ৰযোগে এক আহ্বান জনায় সংগঠনসমূহে দেশৰ সকলো শ্ৰমিকে ধৰি সকলো জনসাধাৰণ বিনামূলীয়া টীকাকৰণ কৰিব লাগে আৰু এই ক্ষেত্ৰত ভাৰতৰ পৰা পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি পত্ৰত উল্লেখ কৰে সংগঠনকেইটাই কোভিডত আক্ৰান্ত হৈ দিল্লীত কৰ্মৰত শ্ৰেষ্ঠ সাংবাদিক নীলক্ষ্য ভট্টাচাৰ্যৰ মৃত্যু দিল্লীত অসমৰ শ্ৰেষ্ঠ সাংবাদিক নীলক্ষ্য ভট্টাচাৰ্যৰ শুকুৰবাৰে পুৱা কোভিডত আক্ৰান্ত হৈ দিল্লীৰ প্ৰতীক্ষ হস্পিটেলত মৃত্যু হয় টাইমছ অফ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত হৈ থকা নীলক্ষ্যৰ স্বামী কল্যাণ বৰুৱা কোভিডত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে কল্যাণ বৰুৱাৰ আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ কাৰ্যালয়ৰ শ্ৰেষ্ঠ সাংবাদিক নীলক্ষ্য ভট্টাচাৰ্যৰ পৰ্বতাৰোহী ৰূপে সমাদৃত হৈছিল তেওঁ হিমালয় বিভিন্ন প্ৰান্তলৈ পৰ্বতাৰোহণো কেইবাটাও অভিযান অংশ লৈছিল গুৱাহাটীত দুঃসাহস ক্ৰীড়া সংগঠনৰ এক্সপলছৰ প্ৰতিষ্ঠাপক সদস্য নীলক্ষ্যৰ মৃত্যুত ৰাজ্যজুৰি শোক ছাঁ পৰিছে শ্ৰেণীত অধ্যয়ন কৰি থকা একমাত্ৰ কন্যাক এৰি থৈ গৈছে এক্সপলছৰ সংগঠনে নীলক্ষ্যৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰি বিদেশ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সমাপ্তি পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত মুকলি হ'ল নতুন অক্সিজেন প্লান্ট মহানগৰী মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত শুকুৰবাৰে অক্সিজেন প্লান্ট মুকলি কৰা হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই ৰাজ্যৰ 11টা সংখ্যক অক্সিজেন প্লান্টৰ জৰিয়তে নিতৌ 100টাকৈ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই অক্সিজেন প্লান্টৰ জৰিয়তে প্ৰতিদিনে 9 মেট্ৰিক টন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হ'ব উৎপাদিত অক্সিজেনৰ জৰিয়তে প্ৰতিদিনে 100টাকৈ জাম চিলিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে ইফালে শিলচৰত আগন্তুক দুদিনৰ ভিতৰত শিলচৰৰ নতুন দুটা অক্সিজেন প্লান্ট উদ্ভাৱন কৰা হ'ব এই প্লান্ট উদ্ভাৱন কৰাৰ পিছতেই অসমত অক্সিজেন প্লান্টৰ সংখ্যা হ'ব 13টা এই কথা সাদৰি কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোভিডৰ বিৰুদ্ধে ভাৰতক সহায় কৰিব জাপানে অক্সিজেন জেনেৰেট আৰু ভেণ্টিলেটৰ প্ৰদান কৰিব জাপানে কোভিডৰ বিৰুদ্ধে যুদ্ধক ভাৰতক সহায় কৰিব জাপানৰ ৰাষ্ট্ৰদূত সাতোশি সুজুকিয়ে এই কথা প্ৰকাশ কৰে ভাৰতৰ বিপদৰ সময়ত আমি ভাৰতৰ সৈতে থিয় হৈছোঁ বুলি মন্তব্য কৰে সুজুকিৰ জাপানে 300 অক্সিজেন জেনেৰেট আৰু 300 ভেণ্টিলেটৰ ভাৰতক প্ৰদান কৰিব জাপানে ইফালে দেশত কোভিডৰ সংক্ৰমণ বিভীষিকাৰে সৃষ্টি কৰিছে এই মুহূৰ্তত আহি পৰিছে ব্ৰেকিং নিউজ পৰিচিত টিভি সাংবাদিক ৰোহিত চাৰ্দানৰ শুকুৰবাৰে মৃত্যু হয় কিছুদিন ধৰি কৰোনাত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী তেতিয়াৰ পৰাই হোম আইচলেণ্ডত আছিল জানিব পৰা মতে আজি পুৱা তেওঁৰ মৃত্যু হয় মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কোৱা হৈছে চাৰ্দানৰ মৃত্যুত নিউজ 18 ইণ্ডিয়া এংকৰৰ
আৰু সাংবাদিক অসীম দেৱগনে টুইট কৰিছে। তেওঁ লিখিছে, মোৰ বন্ধু সাংবাদিক ৰোহিত সাৰদানৰ মৃত্যুৰ খবৰ শুনি স্তব্ধ হৈ পৰিছোঁ। মহাদেৱে নিজৰ চৰণত তেওঁ ঠাই দিয়ক। ৰোহিত সাৰদানৰ নিজে টুইট কৰি কৰোণাৰ আক্ৰান্ত হোৱা কথা কৈছিল। 24 এপ্ৰিলত তেওঁ টুইট কৰিছিল, এসপ্তাহ পূৰ্বে জ্বৰ আৰু বাকী লক্ষণ দেখা দিয়াত টেষ্ট কৰাইছিলোঁ। ART-PCR নিগেটিভ আহিছিল, কিন্তু CT স্কেনৰ দ্বাৰা কোভিড নিশ্চিত হৈছিল। তেতিয়া স্বাস্থ্য আগতকৈ ভাল আছিল। আপোনালোকে সকলোক নিজৰ আৰু পৰিয়ালক যতন ল'বলৈ তেওঁ আহ্বান জনাইছে। দেশত এতিয়া ভেকচিনৰ নাটনি কঠিন হৈ পৰিছে। 18ৰ ঊৰ্ধ্বৰ লোকৰ টীকাকৰণ প্ৰক্ৰিয়া। দেশত কৰোণা ভাইৰাছৰ দ্বিতীয়টোৱেই হাৰৰ সৃষ্টি কৰাৰ সময়তে তেতিয়া কৰোণা টীকাকৰণ নতুন পৰ্যায়ক লৈ অস্তিষ্ঠ পৰিছে বহু ৰাজ্যৰ চৰকাৰে 1 মে'ৰ পৰা 18 বছৰ ঊৰ্ধ্বৰ বয়সৰ লোকে নাগৰিকে টীকাকৰণ কৰিবলৈ অনুমতি দিছে। যদিও ভেকচিনৰ উপলব্ধতাৰ বিষয়টো লৈ অনিশ্চিততাত আছে। বহুতো ৰাজ্যৰ ইতিমধ্যে মহাৰাষ্ট্ৰ আৰু দিল্লীৰ দৰে ৰাজ্যৰ তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পালি নথকাৰ কথা উল্লেখ কৰিছে। তেনেস্থলত এই মুহূৰ্তত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভেকচিনৰ প্ৰদানটো কৰা সম্ভৱ হৈ পৰিছে। বাইক এম্বুলেন্সৰ সহায়ৰ হাত আগবঢ়াইছে 24 বছৰীয়া অমনে। এটা পুৰণি চলচ্চিত্ৰ গীতৰ এটি কলি হৈছে, যাৰ কোনো নাই ঈশ্বৰ তেওঁৰ হয়। কোৱা হয় যে ঈশ্বৰো কেতিয়াবা মানুহৰ ৰূপত সহায় কৰিবলৈ আহে। বাৰাণসীত কৰোণা কালত এনে ধৰণৰে এক দৃশ্য দেখা গৈছে। এই সময়ছোৱাত কাৰোবাৰ কৰোণাৰ সংক্ৰমণ হ'লে আত্মীয় সকলো ওচৰলৈ আহিবলৈ ভয় কৰে। কিন্তু এইটো সময়তে কাশীৰ এজন যুৱক অমন কবিৰক প্ৰতিদিনে ঘাটৰ পৰা শ্মশানলৈ, ৰাস্তাৰ পৰা চিকিৎসালয়লৈ মানুহক সহায় কৰা দেখা গৈছে। ডাঙৰ কথাটো হ'ল যে অমনে কৰোণাত মৃত্যু হোৱা মৃতদেহবোৰ সৎকাৰ কৰি আহিছে।